নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 7 মে। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ, নিৰ্বাচনত ভোটদান কৰিবলগীয়া লাখ লাখ ভোটাৰলৈ জৰুৰী খবৰ। সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে সলনি হৈছে নেকি আপোনাৰ সমষ্টি, আৰু সলনি হৈছিল নেকি আপোনাৰ ঠিকনা? সহজতে কেনেকৈ চাব আপোনাৰ ভোট কেন্দ্ৰৰ নাম, আৰু ভোটাৰ ছাৰ্ভিচ পৰ্টেলৰ যোগেদি সহজতে চাব পাৰিব ভোট কেন্দ্ৰৰ সবিশেষ, আৰু অনলাইন যোগে ডাউনলোড কৰিব পাৰিব ভোটাৰ কাৰ্ড। জানিবলৈ ভিজিট কৰক voters.eci.gov.in বিশেষ ৱেবছাইটত। আৰু নিৰ্বাচনত ভোটদান কৰিবলগীয়া লাখ লাখ ভোটাৰলৈ আহি পৰিছে এক জৰুৰী খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন, আৰু লোকসভা নিৰ্বাচনৰ লগত সংগতি ৰাখি আজি ৰাজ্যৰ 12খন জিলাত বন্ধ ঘোষণা কৰিছে প্ৰশাসনে, আৰু ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা। ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন আজি অনুষ্ঠিত হ'ব, আৰু নিৰ্বাচনক লৈ 12খন জিলাত বন্ধ ঘোষণা প্ৰশাসনৰ। বন্ধৰ সময়ত শিক্ষানুষ্ঠান কাৰ্যালয় সকলো বন্ধ ৰাখিব লাগিব, আৰু আজিৰ দিনটোৰ বাবে বন্ধ থাকিব চৰকাৰী কাম কাজসমূহ। আৰু 4টা সমষ্টিৰ অন্তৰ্গত জিলাত বন্ধৰ ঘোষণা কৰা হৈছে। গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন, আৰু ভোটগ্ৰহণ হ'বলগীয়া প্ৰতিটো সমষ্টিতে বন্ধ থাকিব বিদ্যালয়সমূহ। লগতে নলবাৰী, বৰপেটা, কামৰূপ গ্ৰাম্য, কামৰূপ মেট্ৰ', গোৱালপাৰা, বৰপেটা, বঙাইগাঁও, চিৰাং, বাক্সা, ধুবুৰী, দক্ষিণ শালমাৰা আদি জিলাত বন্ধ ঘোষণা কৰা হৈছে আজিৰ দিনটোত, আৰু আজিৰ ৰাজ্যৰ 12খন জিলাত বন্ধ ঘোষণা কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। আজি ৰাজ্যৰ 4 সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। প্ৰতিকূল বতৰে ভোটগ্ৰহণত বিধি পথালি দিয়াৰ আশংকা। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে হাই এলাৰ্ট, আৰু আগন্তুক 4 দিনলৈ ৰাজ্যত মুছলধাৰ বৰষুণৰ সম্ভাৱনা। ৰাজ্যৰ প্ৰায় 33খন জিলাত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই, আৰু ইয়াৰে 19খন জিলাত য়েল্ল', ডিমা হাছাওত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে।